হাই এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই বাছৰ পৰা মোৰ মিনি ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু স্বাগতম জনাইছোঁ মোৰ মিনি ব্লগটোলৈ। এয়া আজি গৈ আছোঁ এটা শিক্ষা ল'বলৈ। মানুহৰ শিক্ষা বহুত ধৰণৰ থাকে নহয় জানো? তো এয়া ডেষ্টিনেশ্যন আহি পাই গ'লোঁ, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী নগাঁও। তো শিক্ষা পঢ়াৰ ক্ষেত্ৰত হওক, আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰত হওক, মানুহৰ লগত আচৰণৰ ক্ষেত্ৰতে হওক বা কিবা কামৰ সূত্ৰৰে হওক, শিক্ষা কেতিয়াও অন্ত নাই। সেই শিক্ষা ল'বলৈ মই আহি গ'লোঁ, লগতে অলপ যাতে আগবাঢ়ি যাওঁ তাৰ কাৰণেও আহিলোঁ। তো ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আহি পালোঁ অলপ সোনকালে, আৰু এয়া চাওক সোমালোঁ, মোৰ লগত ভণ্টি এজনীও পালোঁ। আৰু এয়া চাওক একদম অলমষ্ট মানে খালী আৰু এইটো হৈছে 30 নম্বৰ ছিট মোৰ একদম কাষত। আৰু এই অৰ্গেনাইজ কৰা ব্যক্তিগৰাকী এইজন হৈছে পৰিণীতা বা। তোমালৈ বহুত বহুত ধন্যবাদ। আমি বহি আছোঁ, অপেক্ষা কৰি আছোঁ অন্য ষ্টুডেণ্টছসকল আহিবলৈ। পিছে মই ক'ত আহিছোঁ জানেনে? মোৰ স্পেলিং ভুল, এইটো মই ঠিক কৰিছোঁ নি? আইৰিন কোৱাই নহ'ল নহয় জানো? আৰু এয়া হৈছে PSCৰ বেনাৰখন। মই আহিছোঁ এটা মেকআপৰ ছেমিনাৰ ল'বলৈ। বিনীতা ৰাজখোৱা মেম, ইণ্টাৰনেশ্যনেল মেকআপ আৰ্টিষ্ট, তেওঁ আহিছে গুৱাহাটীৰ পৰা। আৰু এয়া বন্তি প্ৰজ্বলনৰ কাম আৰম্ভ হৈছে। কিবা এটা বস্তু অৰ্গেনাইজ কৰিবলৈ তাকো এজনী মহিলাই বহুত সাহস লাগিব। আৰু এইগৰাকী ফ্ৰেণ্ড পালোঁ মই। আৰু এইগৰাকী মডেলক চিনি পাইছেনে? জিমি পংখী। তো ফাৰ্ষ্ট লুক এয়া ষ্টাৰ্ট হৈ গৈছে, স্কিন প্ৰিপাৰেশ্যন, মেকআপ। আৰু এয়া চাওক ইমান ধুনীয়া এটা ছফ্ট লুক দিছে নহয়, একদম নিউডত বৰ ধুনীয়া লাগিছে মেকআপটো। আৰু মেকআপটো শেষ হোৱাৰ পিছত আমাৰ লাঞ্চ হ'ল। লাঞ্চ হোৱাৰ পিছত চবেই ষ্টেজত অলপ ফূৰ্তি ফাৰ্তা কৰিলে, ডান্স কৰিলে, বৰ ভাল লাগিল। আৰু এয়া হৈছে নেক্সট লুক। তো ছেকেণ্ড লুকত এয়া চিনি পাইছেনে কোন হয়? আমাৰ ঢোল বাদ্য একদম খুব ধুনীয়া বজায়। কোন হয় চিনি পাইছেনে? জাগৃতি কলিতা। তেওঁক এটা বৰ ধুনীয়া ইণ্ডিয়ান ব্ৰাইডেল লুক দিলে। আজিৰ দিনটোৰ ছেমিনাৰ অৰ্গেনাইজ কৰাৰ কষ্টৰ ব্যক্তিগৰাকী হৈছে পৰিণীতা বা।